এয়া চাওক ঢিং বেচামাৰীৰ 1956 চনত স্থাপন হোৱা সকলোৰে চিনাকি হাইস্কুলৰ ভিতৰৰ অৱস্থা। সকলো কথা জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল হাজিকুল ব্লগ। এতিয়া বলক আমি আমাৰ স্কুলখনলৈ গৈ থাকোঁ। এয়া আমাৰ বেচামাৰী EMI উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আহি পাই গ'লোঁ। এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। ফাৰ্ষ্টত গেটখন খুলি লওঁ। এতিয়া লাহে লাহে ভিতৰলৈ গৈ থাকোঁ। গেটখন আকৌ লগাই লওঁ বাৰু। এতিয়া বলক আপোনালোকক স্কুলৰ অৱস্থাবিলাক দেখুৱাই গৈ থাকোঁ। এই দুটা ৰুম হ'ল হাই ছেকেণ্ডেৰী ৰুম, ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ ৰুম দুটা। এতিয়া বলক ভিতৰৰ ফালে গৈ থাকোঁ আৰু স্কুলৰ ভিতৰৰ অৱস্থাবিলাক আপোনালোকক দেখুৱাই গৈ থাকোঁ। চাব ভিতৰৰ অৱস্থাবিলাক কেনেকুৱা হৈ আছে। মানে চৰকাৰী স্কুলৰ অৱস্থা যে এনেকুৱা হ'ব পাৰে মই সপোনতো ভবা নাছিলোঁ, কিন্তু আজি নিজ চকুৰে দেখিহে বিশ্বাস কৰিব পাৰিছোঁ। এখন চাই লওক, স্থাপিত হৈছিল 1956 চনত। আৰু ইয়াৰ চাওক তলফালে পানী। মেইন খেলখন এতিয়াহে আৰম্ভ হ'ব। চৰকাৰী স্কুলৰ অৱস্থা এতিয়াহে আপোনালোকে ভালকৈ দেখিবলৈ পাব। এইখন আমাৰ বেচামাৰী হাই ছেকেণ্ডেৰী স্কুলখনৰ ভিতৰত। ইমান পুৰণি স্কুলখনৰ অৱস্থা যদি এনেকুৱা হয় কি হ'ব বাৰু? আমি আমাৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ছাৰক অনুৰোধ কৰিম যে আমাৰ এইখন বিদ্যালয়ৰ ওপৰত অলপ চকু দিবলৈ। বিদ্যালয়খন হ'ল বেচামাৰী EMI উচ্চতৰ মাধ্যমিক বিদ্যালয়। এয়া চাওক না, শ্ৰেণীকোঠাৰ ভিতৰত পানী। হ'ব বাৰু ভিতৰ ফালে দেখুৱাই দি আছোঁ আপোনালোকক। চাওক চব পানীয়ে পানী। কি অৱস্থা হৈ আছে। মই মোৰ এই ভিডিঅ'খনৰ যোগেদি আমি শিক্ষামন্ত্ৰী ছাৰক অনুৰোধ কৰিব বিচাৰোঁ যে অতি সোনকালে যাতে আমাৰ এই বিদ্যালয়খনৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। এয়া চাওক না স্কুলৰ অৱস্থা কি হৈ আছে। চাওক বাৰাণ্ডাত চব পানীয়ে পানী। মানে কি ক'ম আৰু, চৰকাৰী স্কুলৰ অৱস্থা যে এনেকুৱা হ'ব পাৰে মই সপোনতো ভবা নাছিলোঁ। এতিয়া বলক আমি আমাৰ ছাৰসকলৰ ৰুমবোৰ দেখুৱাই লৈ আহোঁ। এয়া হ'ল শিক্ষক শিক্ষয়িত্ৰীৰ জিৰণি কোঠা আৰু এইখন হ'ল আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম। চব তলা লগোৱা আছে। এতিয়া স্কুল বন্ধটো সেইকাৰণে তলা লগাই থৈছে। আৰু এইফালে হ'ল ক্লাছৰুম। ক্লাছৰুমৰ অৱস্থা। ক্লাছৰুমৰ সন্মুখত চব পানী। সেইখন চাওক, সেইখন এটা ক্লাছৰুম, কিন্তু চাওক পানীৰ মাজত আছে ক্লাছৰুমখন। ইমান পানী হৈ আছে, সেইকাৰণে আমাৰ চৰকাৰে অলপ স্কুলবিলাকৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। ইমান পুৰণি এখন স্কুল আৰু সেই স্কুলৰ অৱস্থা এনেকুৱা। আৰু এইখন হ'ল নতুনকৈ বনোৱা গাৰ্লছ হোষ্টেল বুলি আমি শুনা পাইছোঁ, কিন্তু ভালকৈ গম নাপাওঁ। গাৰ্লছ হোষ্টেলো হ'ব চাগে, কিন্তু এতিয়া অপেনিং হোৱা নাই। অপেনিং হ'লেহে আমি গম পাম। এয়া চাওক আহে পাই চব পানী, চব পানী। চাওক অৱস্থা। এয়া হ'ল চৰকাৰী স্কুলৰ অৱস্থা।
চাওক না কিমান ভাল লগা দৃশ্য স্কুলৰ ভিতৰত পানী আছে আৰু ইয়াতকৈ ভাল লগা দৃশ্য আৰু কি হ'ব পাৰে কিমান ধুনীয়া ধুনীয়া দৃশ্যবোৰ চাওকচোন আপোনালোকৰ বাৰু কেতিয়াবা মাছ খাবলৈ মন যায় নেকি যদি মাছ খাবলৈ মন যায় তেতিয়াহ'লে আমাৰ এই বেচামাৰী হাই ছেকেণ্ডাৰী স্কুলখনলৈ আহিব আৰু আহোঁতে লগত কিবা এটা লৈ আহিব যাতে মাছ কেইটা ধৰিব পাৰে এনেকুৱা যোগাৰ এটা কৰি আহিব আৰু ঘৰৰ পৰা আপোনালোকে চিন্তা নকৰিব সব জাতিৰ মাছ ইয়াতে পাব ভকুৱা হওক কম্বল কাপ মিৰ্কা সব মাছে ইয়াতে পায় চিন্তা নকৰিব আহি যাব এদিন এখন ইয়াত মাছ ধৰিবলৈ আহে মোক কমেণ্ট কৰি জনাব বাৰু ময়ো আহিম বেয়া নাপাব দে স্কুলৰ অৱস্থা এনেকুৱা চাই মানে মনটো বেয়া লাগি গ'ল সেইকাৰণে মানে অলপ কিবা এটা কৈ দিলোঁ বেয়া নাপাব আগৰবাৰ আমাৰ শিক্ষামন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিম যে প্লিজ আমাৰ এই স্কুলখনৰ ফালে অলপ চকু দিয়ক আৰু স্কুলখন ঠিক কৰিবলৈ কিবা এটা ব্যৱস্থা কৰি দিয়ক মই মিছা কথাটো ক'ত ক'লোঁ কওকচোন এয়া চাওক মানুহে স্কুলৰ ভিতৰত মাছ ধৰি আছে শেষত মই এটা কথা ক'ব বিচাৰোঁ যে এই ভিডিঅ'খন মই এই স্কুলৰ একো বেয়া চিন্তা কৰি বনোৱা নাই জয় আই বেচামাৰী হাই ছেকেণ্ডাৰী স্কুল থেংক ইউ